কুমলুক চুডুং মোৰ জ্ঞানীছ ব্লগ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ গাহৰি মাংস আৰু কোমলীয়া ঔটেঙা দি ৰেচিপি লৈ আনিছোঁ আৰু খুবেই সহজ আৰু সহজতে আপোনালোকে বনাব পাৰিব আৰু মছলা এড কৰা নাই। আপোনালোকে এড কৰিব বিচাৰিলে এড কৰিব পাৰিব। চ' বেছি পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো। কেৰাহী গৰম হৈ গ'ল, তেল লগাইছোঁ এতিয়া। নিমখ অকণ লগাইছোঁ গৰম হৈ থাকোঁতে, তেলটো গৰম হৈ থাকোঁতে। ইয়াত পিঁয়াজ লগাইছোঁ অকণ। পিঁয়াজটো অকণ ৰঙা হ'ব দিছোঁ। হালধি, মাংস লগাবলৈ হৈ গ'ল। আপোনালোকে গাহৰি মাংস কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাবচোন। আৰু মোৰ দৰে এই কোমলীয়া ঔটেঙা দি বনাই খাবচোন, কিমান ভাল লাগে। অকণমান মাংসটো এনেকৈ অকণমান ভাজি ভাজি ৰঙা হ'ব দিব। এয়া থালি ৰেডি। আৰু ভাল পালে লাইক কৰিব আৰু শ্বেয়াৰ কৰি লগতে ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকন দবাবলৈ নাপাহৰিব। তেতিয়া মোৰ নতুন নতুন ভিডিঅ' দিলে আপোনালোকে গম পাই থাকিব। চ' থেংক ইউ।